হেল্ল' বন্ধুসকল, তো আছে কালি তোমালোকৰ হ'ব হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ফাইনেল পৰীক্ষা। তো কাইলৈ তোমালোকৰ আছে ইংলিছ। তো গোটেই বছৰ যদি তোমালোকে পঢ়া নাই, এটা দিনতে তুমি পঢ়ি কিনে পাছ কৰিব পাৰিবা। মই এটা ধুনীয়া ট্ৰিক দিছোঁ, তোমালোকে তুমি এইটো ফ'ল' কৰা। তো চোৱা, তোমালোকে কি কৰিবা, প্ৰথমতে এটা আনচিজন পেছেজ আছে আহিব 10 মাৰ্কৰ। তো এইটোতো তোমালোকে 10ৰ ভিতৰত তুমি 10 নাপালেও তুমি 8 মান হ'লেও পাবা। তো নেক্সট ইয়াৰ পিছত কি কৰিব, তোমালোকে ন'টিচ লিখিব পাৰিবা, নহ'লে এডভাৰটাইজ লিখিব পাৰিবা, নহ'লে পোষ্টাৰ লিখিবা। তোমালোকে ন'টিচটো আৰু পোষ্টাৰটো চাই যাবা, ইয়াত 5 মাৰ্ক পাবা, কোনো কথাই নাই। তাৰপিছত ৰিপৰ্ট লিখিব পাৰিবা, তোমালোকে ৰিপৰ্টখন চাই যাবা ভালকৈ। তাৰপিছত জব এপ্লিকেশ্যন নহ'লে লেটাৰ টু এডিটৰ, এইটো চাই যাবা। তোমালোকে জব এপ্লিকেশ্যনখন টান পালে লেটাৰটো এডিটৰটো চাই যাবা। ইয়াৰ পৰাই তোমালোকে অলৰেডি 5 মাৰ্ক আহি যাব। তো গতিকে নেক্সট কি কৰিব, তোমালোকে ইয়াততো 35 মাৰ্ক আছে, তাৰ পৰা তুমি কমচে কম তোমালোকে 30 মান হ'লেও পাব চেষ্টা কৰিবা। নেক্সট তোমালোকে 35 চাই যাবা, 35 পৰা এই লেচনকেইটা চাই যাবা, ওপৰে চাই যাবা, নহ'লে ওৱান শ্বট ভিডিঅ' চাই ল'বা ইউটিউবৰ পৰা। তোমালোকে ইয়াৰ পৰা ভালেখিনি কমন কুৱেশ্যন পাবা, কমন কুৱেশ্যন পঢ়ি যাবা। কমন কুৱেশ্যন নপঢ়িলেও তোমালোকে এতিয়া কমন কুৱেশ্যন পঢ়িব টাইম নাই, তোমালোকে লেচনটো বুজি ল'বা। নেক্সট তোমাৰ 35 পৰা তোমাৰ মামাদাৰ 66 ইয়াৰ পৰা এটা পাছেজ টাইপৰ অহা সম্ভাৱনা আছে। তো কিপিং কুৱাইট এই লেচনটো খুবেই ইম্পৰ্টেণ্ট হয়। ৰ'ড চাইড ষ্টেণ্ডটো আছে, এতিয়া থিংক অফ বিউটি, এইকেইটা লেচনো ইম্পৰ্টেণ্ট হয়। তোমালোকে ওৱান শ্বট ভিডিঅ' চাই লোৱা, তাৰ পৰা তোমালোকে বহুতখিনি আইডিয়া পাব পাৰিবা। তো নেক্সট আছে তোমাৰ ভিষ্টাৰ্ছ পৰা তোমালোকে কি পঢ়িবা, ভিষ্টাৰ্ছ পৰা তোমালোকে তো ভিষ্টাৰ্ছ পৰা তোমালোকৰ আহিব 15 মাৰ্কৰ পৰা তুমি টাইগাৰ কিং, এনিমি, মাই মেমৰিজ অফ চাইল্ডহুড এইটো পঢ়িবা। মাঘ বিহু এই লেচনটোৰ পৰা 7 মাৰ্কৰ কুৱেশ্যন আনচাৰখিনি চাই যাবা, ইয়াৰ কমন পোৱা চান্স আছে। এই মাঘ বিহু লেচনটোৰ পৰা তোমালোকে 7 মাৰ্কৰ কুৱেশ্যন আনচাৰ পাবা তোমালোকে। তো চাই যোৱা, এনেকৈ কৰি তোমালোকে ধুনীয়াকৈ 5 মাৰ্ক এটলিষ্ট আনিব পাৰিবা।